গুচি গ'লা। আমি আজিৰ পৰা কাৰ লগত থাকিম? কোনে আমাক খাবলৈ দিব? মা, তুমি ঘূৰি আহা মা। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ এটা হৃদয় বিদাৰ খবৰ দিবলৈ লৈছোঁ। এয়া দেখিছে কণমানি ল'ৰা ছোৱালীহাল আজি 20 দিনৰ আগত দেউতাক ঢুকাইছিল। আজি আকৌ মাকো হৃদযন্ত্ৰৰ জটিল ৰোগত ঢুকাই থাকিল। ল'ৰা ছোৱালীহাল সঁচাকৈ বৰ নিথৰুৱা হ'ল। আপোনালোকলৈ এটাই অনুৰোধ জনাইছোঁ, কোনো হতাশয় ব্যক্তিয়ে ল'ৰা ছোৱালীহালক সহায় কৰক, আশ্ৰয় দিয়ক। অন্যে কিয় ল'ব লাগে? নিজৰ খুৰীয়াকে ল'ব দায়িত্বটো। মই যদি নৰখাওঁ বুলি কওঁ, সমাজে মোক হাঁহিব। কাইলৈ মোক দেখুৱাবই নোৱাৰিম। ইজ্জতটোতো বচাবই লাগিব। কি কৰোঁ? যি হ'ব পাছত দেখা যাব। সিহঁতক মৰম কৰিয়ে দেখুৱাব লাগিব। সেইটোকে কৰোঁ। তহঁতে দুখ নকৰিবি, আমি আছোঁ নহয়, আমিয়ে তহঁতক চোৱা চিতা কৰিম। তহঁতটো আমাৰ নিজৰে মানুহ, মাথো ঘৰখনহে বেলেগ। তহঁতক চোৱা চিতা আমিয়ে কৰিম। ব'ল এতিয়া উঠ, নিয়ম নীতিবোৰ কৰিব লাগিব নহয়, ব'ল। ছোৱালী, বাচনকেইটা ধুওঁতে ইমান টাইম লাগিছেনে? বাকী কামবোৰ কেতিয়া কৰিবি? হ'ব এতিয়া খুৰী দেউ, আৰু অলপ আছে মাজিবলৈ বাকী। আইও এই দেহা, কি হ'ব এতিয়া? এইকেইটা বাচন ধুওঁতে ইমান ঘণ্টা লগাইছ? কামবোৰ খৰকৈ কৰিব পৰা নাই, ঘৰত কৰি পোৱা নাই যে। গিলাচকেইটা মাজিবই জনা নাই। তাৰমানে ময়ো তোক কাম কৰিবলৈ দিব নালাগে। বেটি, কামচোৰৰ বুদ্ধি চা। তই মোৰ মুখে মুখে উত্তৰ দিবলৈ তোৰ অলপো লাজ লগা নাই? হা, অলপো লাজ লগা নাই? দুখ আজি মই মুখে মুখে উত্তৰ দিয়? মই দুখ পাইছোঁ। মাৰে কাম কৰিবলৈ নিদিলে বুলি ময়ো নিদিম বুলি ভাবিছ নেকি? বাচনকেইটা সোনকালে ধুই মোৰ বাথৰুমত থকা কাপোৰকেইটা ধুই আনিবি। ঐ, তোৰ বেলেগ কাম বন নাই নেকি? হা, মোৰ চকুৰ আগত পিলিং পালাং কৰি নাথাকিবি। ঐ উঠ, যা ফুলৰ টাববোৰত পানী নেগৈ যা। ভাইটি, তোৰ ভোক লাগিছে ন? ৰ পানী এগিলাচ দিওঁ। এগিলাচ খাই দে। ইয়াতে অলপ দেৰি বচোন, মই কামকেইটা কৰি লওঁ, নহ'লে খুৰীয়ে পিটিব মোক। তই ইয়াতে বচোন দে। তোৰ তামোলকেইটা আনোতে ইমান দেৰি লাগেনে? লৈ আন সোনকালে। আনিছোঁ খুৰী।
ভৰিখন আঁতৰাই দিয়কচোন। নোৱাৰো মই, দেখা নাই কি কৰি আছো, কাষেদি যা। সাখিনী তই তোৰ নিজৰ মাৰ বাপেৰৰ মূৰটো খালিয়েই, এতিয়া মোৰ মূৰটো খাবলৈ আহিছ। তই মোৰ ভৰিখন দেখা নাছিলি? মইতো আপোনাক ভৰিখন আঁতৰাই দিবলৈ কৈছিলোঁৱে, আপুনিহে আঁতৰাই নিদিলে। তোক মোৰ মুখে মুখে উত্তৰ নিদিবলৈ কেইবাৰ ক'ব লাগে হা? কেইবাৰ ক'ব লাগে? তই কথা নুশুন হা? খুৰী ইমানকৈ নামাৰিব। কাম এটা ভালকৈ কৰিব নাজান। এই কি কৰ? চোলাটো কিয় বেয়া কৰিছ? তোৰ জানো আৰু চোলা আছে? ইয়াৰ পাছত কি চোলা পিন্ধিবি? ঐ দাদা, বাহিৰত খেলোঁগে বল। মই নাযাওঁ। বই না। নাযাওঁ মই, খুৰীয়ে গাল দিব। নাযাওঁ তো। নাযাওঁ। তই যদি নাযাওঁ, মই মাক লগাই দিম। তই মাৰিছে বুলি লগাই দিম। তই খুৰীক নলগাবি, মোক মাৰিব। তেনেহ'লে বল। তুমি ইহঁত দুটাক ইমান টান কথাবোৰ নক'বা আকৌ। কিয় গাত লাগিছে? হাজাৰ হওক, সিহঁতে আমাৰ নিজৰে মানুহ হয়। তোমাৰ হ'ব পাৰে, মোৰ নহয়। ইমান ওপৰতে খুৱাবলৈ সিহঁতে মোক কি সোণৰ চেকুৰা দিছে। তোমাৰনো কি আছিল? গোটেই সোপাটো মোৰ দেউতাই দিয়া। আনকি তোমাৰ এই ব্যৱসায়টো মোৰ দেউতাই দিয়া। আকৌ পাতনি মেলিলাই আৰু। যি ভাল দেখা কৰি থাকা, মই যাওঁ। চাবিটো বা নিলে নাই? চাবিটো দেখোন ইয়াতে আছে। হেৰা, চাবিটো নিনিলা দেখোন। ঐ, তইতো নিজে লেতেৰাই, তই মোৰ ছোৱালীজনীকো লেতেৰা কৰিছ। তোৰ কিহে পাইছিল তাৰ লগত খেলিবলৈ? তোক আজি মই তইতো নিজে লেতেৰাই, মোৰ ছোৱালীজনীকো লেতেৰা কৰিছ। হা, মোৰ ছোৱালীজনীকো লেতেৰা কৰিছ। তোক আজি মই। মোক নামাৰিব। আজিৰ পৰা মই নেখেলোঁ। নেখেল হা? নেখেল? খুৰী, ভাইটিক কিয় তেনেকৈ মাৰিছে? তাক নামাৰিব, তাৰ সলনি মোকে শাস্তি দিয়ক। ভাইটিক মৰা মোৰ সহ্য নহয় খুৰী। সহ্য নহয় হা? সহ্য নহয়। খুৰী,
এইখন ঘৰত থকাৰ দিনাৰ পৰা কিমান কষ্ট কৰিলোঁ, কিমান মাৰ খালোঁ, কিমান গালি খালোঁ, সকলো নীৰৱে সহ্য কৰিলোঁ। আজি ভাইটিক মাৰি থকা দেখি মোৰ একেবাৰে সহ্য হোৱা নাই। আপোনাৰ নিজৰ সন্তান হ'ব লাগিছিলে, তেতিয়াহে বুজিলেহেঁতেন। উঠি আহ ভাইটি। সহ্য নহয় যদি এতিয়া ওলাই যাম মোৰ ঘৰৰ পৰা। হ'ব যামগৈ খুৰী। মাইকিল খাই মৰাতকৈ নিজৰ ঘৰত নাখায়ো ভালকৈ মৰিব পাৰিম। বল ভাইটি নিজৰ ঘৰলৈ যাওঁগৈ। ওলাইছা? ওলাইছোঁ আৰু। তোক বিশেষ কথা এটা ক'বলৈ ৰখালোঁ। কি কথানো? শুনিছোঁ ঘৰত তহঁতি দাদা ল'ৰাকেইটাক বহুত কষ্ট দিছ। তোক কোনে ক'লে? চাদোচ, মই মিডিয়াৰ মানুহ। তোক কৰোঁ বুলি ক'লে মই বহুত কিবা কিবি কৰিব পাৰোঁ। তই মোৰ লগৰ বুলিহে মই আজিলৈকে তোক একো কৰা নাই। চা, তোৰ ঘৰত যিখিনি চলি আছে বৰ ভাল হোৱা নাই। আজি গোটেই গাঁৱতে তোৰ ঘৰখনৰ কথা চলি আছে। চাহ দোষ, তইতো মোৰ ঘৰখনৰ কথা জানই। মই মোৰ মানুহজনীক তই বুলি ক'বলৈও অধিকাৰকণ হেৰুৱাই পেলাইছোঁ। তাইৰ ওপৰত মই এতিয়া মাতিব নোৱাৰা হ'লোঁ। এতিয়া তয়ে কচোন মই কি কৰোঁ? এতিয়া জানো তই মাত মাতিব নোৱাৰোঁ বুলি ক'লে হ'ব? তোৰ ঘৰখনত যে এইবিলাক চলি আছে, সময় থাকোঁতে তই কিবা এটা কৰ দোষ। বাৰু, মই আজি চেষ্টা এটা কৰিম। মই এতিয়া যাওঁ, মোৰ বহুত লেট হৈ গৈছে। ঠিক আছে যা। মোক অলপ খোৱা বস্তু দিয়কচোন। মই কাইলৈ হাজিৰা কৰি ধাৰ মাৰিম। তই দিব পাৰিবি না? মই দিম দাদা, যিকোনো উপায়েৰে দিম। এই কৰোণা সময়ত চাবি, মই বৰ উপায় নোপোৱাতে দিছোঁ। বাইদেউ ঘৰত আছেনে? অলপ মাত দিয়কচোন। কি হ'ল ক? কিবা কাম পাওঁ বুলি আহিলোঁ। তই এতিয়া কি কৰিবি? এতিয়াতো গোটেইবোৰ মানুহ ঘৰতে আছে, তই কি কৰিবিনো? হাল বাবলৈহে মানুহ লাগিছিল, তইতো নোৱাৰ। তই বেলেগতে চাগৈ যা। তাতে তই সৰু হৈ আছ, এতিয়া তোৰ কামত লগাই হাতত হেণ্ডকাপ লগাই জেলত গ'লেহে হ'ব। তই বেলেগতে চাগৈ যা। বাইদেউ, অ' বাইদেউ। কি হ'ল ক? কিবা কাম কৰিব পাম নেকি? নাই, কৰোণা সময়ত মই জাকে তাকে কাম নলগাওঁ দেই। তাকো মোৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে। ক'তো একো নাপালোঁ, কি কৰোঁ বাৰু? এইজনকে সুধি চাওঁ। খুৰা, অ' খুৰা। কি হ'ল ক? আৰে কি হ'ল ক? মোক কাম এটা দিয়ক। কাম লাগে? কি কাম? যিকোনো কাম।
কাম তই পাৰিবি হা? পাৰিম, নোৱাৰিলে আপোনাৰ খুৰীয়ে শিকাই দিব। ধেই তোৰ খুৰীয়েৰে মোক কেতিয়াবাই এৰি গৈছে, এতিয়া কি তোৰ মাটিৰ তলৰ পৰা আহি শিকাব নেকি? মোৰ লগত কাম কৰিব পাৰিবি, চব কাম পাৰিবি, ভয় খাবি নেকি? মই কাম দিম তোক, মই কৰিব পাৰিবি? পাৰিম, ভাইটিৰ কাৰণে মই চব কৰিম। আহ এইফালে আহ, শিকাই দিম তোক, আহ।